100% উত্তীৰ্ণৰে জিলিকিল খাৰুপেটীয়াৰ ৰয়েল এক্সেলেণ্ট একাডেমী। 92% নম্বৰেৰে উজলিল ৰয়েল এক্সেলেণ্টৰ ছাত্ৰী চাৰ্জিনা বিবি। খাৰুপেটীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে ৰয়েল এক্সেলেণ্ট একাডেমীয়ে। গৌৰৱৰ যাত্ৰা অব্যাহত ৰাখিছে ৰয়েল এক্সেলেণ্ট একাডেমীয়ে। দৰং জিলাৰ খাৰুপেটীয়াৰ কলেজ টাৰ্ণিঙত অৱস্থিত ৰয়েল এক্সেলেণ্ট একাডেমীয়ে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত 100% উত্তীৰ্ণৰে অব্যাহত ৰাখিছে গৌৰৱৰ যাত্ৰা। 2020 বৰ্ষত স্থাপিত হোৱা ৰয়েল এক্সেলেণ্ট একাডেমীয়ে কলা আৰু বাণিজ্য শাখাত প্ৰত্যেক বছৰে অব্যাহত ৰাখিছে এই গৌৰৱৰ যাত্ৰা। এইবেলি 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত 92% নম্বৰেৰে উজলিল ৰয়েল এক্সেলেণ্ট একাডেমীৰ ছাত্ৰী চাৰ্জিনা বিবি। নিম্ন শতাংশ নম্বৰেৰে ভৰ্তি হোৱা ছাত্ৰ ছাত্ৰীসকলে 30ৰ পৰা 40% নম্বৰ বৃদ্ধি পাই উত্তীৰ্ণ হয় বুলি জানিবলৈ দিয়ে একাডেমীৰ সঞ্চালক আব্দুল মমিনে। মেট্ৰিকত 69% নম্বৰ লাভ কৰা চাৰ্জিনা বিবি 92% নম্বৰ লাভ কৰাৰ লগতে ৰুকসানা পাৰবিন 84%, ৰিজুমা কামাল হাছান 83%, ইকবাল আহমেদ 82% নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। আনহাতে কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ 100% উত্তীৰ্ণৰ ধাৰা অব্যাহত ৰাখিছে। ৰয়েল এক্সেলেণ্ট একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক উৎসাহ জনাবলৈ সম্বৰ্ধনা কাৰ্যসূচী অনুষ্ঠিত কৰে। যুৱ সমাজ সেৱক পিয়াৰুল ইছলামৰ সভাপতিত্বত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ওদালগুৰি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা আব্দুল ৱাহাব, সাংবাদিক হাফিজ গিয়াছুদ্দিন আহমেদৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি কৃতি ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰি ৰয়েল এক্সেলেণ্ট একাডেমীৰ সঞ্চালকৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰে। আমি চাৰ্জিনা বিবি, মোৰ ঘৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ অন্তৰ্গত ৰৌতা বাগানত। মই মেট্ৰিকত মোৰ পাৰ্চেণ্ট আছিল 69% আৰু মই এইবাৰ ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক পৰীক্ষাত মই 92% পাবলৈ সক্ষম হৈছোঁ। মোৰ বিদ্যালয়খনৰ নাম ৰয়েল এক্সেলেণ্ট একাডেমী। এখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বহুতো ছাপোৰ্ট কৰিছে পঢ়াৰ ক্ষেত্ৰত, আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আৰু জীৱনৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত বহুতো সহায় সহযোগিতা কৰিছে। লগতে আৰু এইখন বিদ্যালয়ত অতি ধুনীয়াকৈ পাঠদান দিয়া হয়। ভৱিষ্যতে এগৰাকী সুদক্ষ IPS অফিচাৰ হ'ম বুলি ভাবিছোঁ। মই যিহেতু মোৰ ঘৰ আৰু বিদ্যালয়খনৰ দূৰত্ব বহুত বেছি হয়, সেইকাৰণে মই যোৱা 2 বছৰ মানে বিদ্যালয় অহা যোৱা কৰি থকা সময়ত সিমান বেছি পঢ়িব পৰা নাছিলোঁ, যদিও 4-5 ঘণ্টাকৈ পঢ়িছিলোঁ। আৰু আমাৰ হায়াৰ ছেকেণ্ডাৰী এক্সামৰ আগত যি আমাৰ 1 মাহ ষ্টাডি লিভ দিছিলে, সেই সময়ত মই অলপ ভালকৈ পঢ়িছিলোঁ। সদায় ক'বলৈ গ'লে 15 আৱাৰকৈ মই ষ্টাডি কৰিছিলোঁ আৰু যাৰ বাবে মই এটা ভাল ফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছোঁ। সন্তুষ্ট হয়। ৰিজুমা কামাল হাছান। I get 83% and I will study now I will study degree, and after that I will coach 1 year of UPSC and I will attempt in UPSC exam. এইটো গৌৰৱৰ বিষয় হয় আমাৰ বাবে। আমি নথৈ আনন্দিত হৈছোঁ, কাৰণ আমাৰ স্কুলখন যদিও জাকজমক নহয়, কিন্তু ৰিজাল্টৰ জৰিয়তে আমাৰ সুদূৰ খাৰুপেটীয়ালৈ এক জাকজমক কঢ়িয়াই লৈ আহিছে। আমি তাৰ বাবে আমাৰ ষ্টাফ, আমাৰ যিসকল মানে কলেজত লাগি থকা মানুহ আছে, আমি গোটেইবোৰ আমি আনন্দিত হৈছোঁ। আৰু আজি হয়তো যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত এডমিশ্যন লয়, গোটেইবোৰ পুৰ কেটাগৰীৰে হয়। আমি ইয়াতে বহুত কষ্ট কৰি কেনে আমাৰ ষ্টাফসকল কষ্ট কৰি কেনে তেওঁলোকক বঢ়াব লগা হয়। যি ছাত্ৰীটোৱে 92% পাবলৈ সক্ষম হৈছে, তেওঁ মেট্ৰিকত 69 লৈ আহিছিলে আৰু তেওঁ 92% পাবলৈ সক্ষম হৈছে। তো এটলিষ্ট 22% তেওঁৰ ইনক্ৰিজ হৈছে। আৰু যিজনী ছাত্ৰী 83.8% পাবলৈ সক্ষম হৈছে, তেওঁ মেট্ৰিকত 51% লৈ আহিছিলে।
চ' এইটো বহুত ডাঙৰ এটা বিষয় হয়। ইটছ এ বিগ ডিল তে হি উড কেৰিড 83%, চ' ইনক্ৰিজ হিয়াৰ 32 এভভ। তো ইয়াতে আমি বহুত মানে সন্তুষ্ট হৈছোঁ আৰু আগলৈ যাতে আমাৰ বিদ্যালয়খনে 95% আনিব পাৰে, তাৰ বাবে আমাৰ যিবিলাক ষ্টাফ আছে সেই ষ্টাফবিলাক যাতে লাগি থাকে, লগতে আমিও লাগি থাকিম আৰু বিদ্যালয়খনৰ যিটো সঞ্চালক মহোদয় আছে তেখেতো যাতে লাগি থাকে, যাতে আগন্তুক বৰ্ষত আমি সুদৰ খাৰপতীয়ালৈ 95% কঢ়িয়াই আনিব পাৰোঁ। চ' এই মুহূৰ্তত মই নথৈ আনন্দিত হৈছোঁ। মই হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টত মই বহুত সুখী, কাৰণ আমাৰ ইয়াতে যিবিলাক ছাত্ৰ ছাত্ৰী পাঠদান দিয়ে, অধ্যয়ন কৰি আছে, সেইখিনি একেবাৰে প'ৰ ষ্টুডেণ্ট, খুব কম পাৰ্চেণ্ট পাই আমাৰ ইয়াতে আহে। আৰু এইবেলিত আমি উচ্চতৰ মাধ্যমিক পৰীক্ষাত 92% লৈ গোটেই অসমৰ ভিতৰত বা আমাৰ দৰং ডিষ্ট্ৰিক্টৰ ভিতৰত বা এই অঞ্চলৰ ভিতৰত আমি এটা সুনাম কৰি আনিবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।